নমস্কাৰ সকলোকে পাঠদানৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ অসম পুলিচ কনষ্টেবল AVUB APR পদৰ বাবে যি লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল 23/3/2025 তাৰিখে সেই পৰীক্ষাটো পিছুৱাই দিয়া হৈছে, অৰ্থাৎ পষ্টপন্ড কৰা হৈছে। এই অফিচিয়েল নোটিছটোলৈ মন কৰক। এই অফিচিয়েল নোটিছটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ড আছাম ৰিহাবাৰী গুৱাহাটীৰ পৰা জাৰি কৰা হৈছে। ইয়াত কোৱা হৈছে যে আছাম পুলিচ কনষ্টেবল পদৰ বাবে যি লিখিত পৰীক্ষা 23/3/2025 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল সেই পৰীক্ষাটো পিছুৱাই দিয়া হৈছে আৰু পৰীক্ষাৰ তাৰিখ নতুন পৰীক্ষাৰ তাৰিখ কোনটো হ'ব 06/04/2025, অৰ্থাৎ আপোনালোকৰ লিখিত পৰীক্ষা 23 মাৰ্চৰ সলনি 6 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব। আৰু আপোনালোকে এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব সেই সম্পৰ্কে ইয়াত কৈছে যে ইলিজিবল কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফৰ দ্য ৰিটেন টেষ্ট ফ্ৰম 11 AM of 01/04/2025, অৰ্থাৎ আপোনালোকে 1 এপ্ৰিল তাৰিখে দিনৰ 11 বজাৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। থেংকছ ফৰ